So guys, welcome to Mauji. Baksa আটাইতকৈ মানে ট্ৰেন্ডিং হৈ থকা মানে সবচে বেষ্ট প্লেস আৰু Mauji Park. On the street lamp, bed face flame by the light. I'm going away. I'm going away. I'm going away. অসমৰ কেনে লাগছে আহি কিনে? ভাল লাগছে আহি। মই ভাবি আছো আমাৰ নলবাৰীতো এনে নাই। নলবাৰীতো আমাৰ বহুত ডাঙৰ টাউন আৰু বহুত ফেমাস। কিন্তু নলবাৰীত মানে এনেকুৱা ধৰণৰ ইকো পাৰ্ক বা তেনেকুৱা একোৱে নাই। তো মানে মই ভাবি আছো নলবাৰীত যদি আমি এখন বনাই দিওঁ কেনে হ'ব? চলিব। আজি যদি ফুলবিলাক দিছি তাৰপিছত আৰু এটা বস্তু দেখিছোঁ এইটা আমাৰ যে বিধ এইকে থাকে বিধ এইকেও ৰুচি তোমাক দৰকাৰ নেচাৰেল বস্তু নাকি আৰু কিবা মানি প্লেণ্ট নাই সেইবিলাকো আছে ঠাই মানে চুৰ কৰি নিয়াটো বোলে ভাল বেয়া কথা এইটো আৰু এটা ইম্পৰ্টেণ্ট বস্তু সেই ইম্পৰ্টেণ্ট বস্তুটো হ'ল এইটো চাওক ইয়াতে জাকৈ এখন থোৱা আছে মানে এখন নহয় নেকি গছবিলাকত বহুত আছে মানে তো জাকৈখন এইকাৰণে ৰাখিছে মানে এইটো ডাষ্টবিন টাইপত ব্যৱহাৰ কৰা নহয় যাতে মানুহে কিবা খালে ইয়াতে বস্তুখিনি ইয়াতে পেলায় পেকেট চেকেটবিলাক চ' গাইজ এই পাৰ্কখন মানে নতুনকৈ গ্ৰ' কৰি আছে যোৱা বছৰ আছিল মানে গম নাপাওঁ এই বছৰটো আহিলোঁ ভিডিঅ' দেখা পালোঁ মোৰ বহুত ভাল লাগে তো সেই হিচাপে ফুৰিবলৈ আহিলোঁ দেখা হৈছে বকুল গছ আৰু ইয়াতে গাৰ্ডেনবিলাকত থাকে সেইবিলাক আম গছ সময় আছে তো এই বছৰ ধুনীয়া তাৰ কাৰণে আৰু বেছি বেটাৰ হ'ব আৰু চাফ চিকুণটো পূৰা মেইনটেইন কৰি ৰাখিছে সেইটো কাৰণে মানে বহুত ভাল লাগিছে আহিছে আৰু এনেকৈ মানুহ ৰাখি দিছে ইয়াতে মেইনটেনেঞ্চৰ কাৰণে এডাল আম গছ সঁচাকৈ বহুত মানে বঢ়িয়া লাগিলে আৰু ইয়াতে ব'টিং শ্বটিং কৰিব পাৰিব মই গোটেইখিনি বস্তু দেখাই আছোঁ চ' গাইজ যদি ব'টিং কৰিব বিচাৰে তেনেহ'লে ইয়াতে পাৰ পাৰ্চন নহয় পাৰ ব'ট হিচাপত 200 ৰুপিজ লোৱা হয় তো ব'টখনত 4জন উঠিব পাৰিব আপোনালোকে তো 200 টকাত বুকিং কৰিব লাগিব আৰু গোটেই লেকটো আপোনালোকে ঘূৰিব পাৰিব ইচ্ছামতে চ' অতি সুবিধাজনক যিহেতু মাত্ৰ 200 টকা ৰিজৰ্টত বুলি কিবা খাব লাগিব ন তো খোৱাৰ কাৰণে মোৰো পিছফালে এইখন দেখা পাইছে এইখন দেখা পাইছে মাউজি পাৰ্কত ইয়াতে ৰিজৰ্ট ৰখা বনাইছে ধুনীয়াকৈ তো অলপ ইয়াতে যে কিবা অলপ খাই লওঁ এতিয়া চ' ইয়াতে খোৱাৰ কাৰণে মানে যিখিনি আইটেম আছে সেইখিনি গোটেইখিনি নন ভেজ হয় ভেজ নাপায় ইয়াতে যদি কোনোবা ভাবে যে যাই কিনে ভেজ খাই ল'ম তো মানে ঘৰৰ পৰা কিবা লৈ আনিব বিকজ ইয়াতে ভেজ নাপাব চব নন ভেজ আৰু চিকেন আৰু পৰ্ক অনলি গাহৰি আৰু ব্ৰইলাৰৰ গোটেইখিনি আইটেম হয় তো খোৱাৰ ক্ষেত্ৰত এইটো সাৱধানতা ল'ব মানে যদি কোনোবা ভেজ খায় তেনেহ'লে ঘৰৰ পৰা লৈ আনিব আদাৰৱাইজ ইয়াতে খাব নাপাব ঘূৰি ফুৰি ভাগৰ লাগি এনেই ঘূৰি যাব লাগিব পিছত এয়া হৈছে সৰু সৰু আৰ্টিফিচিয়েল পাহাৰ ইয়াতে এনজয় কৰাৰ কাৰণে ফুৰাৰ কাৰণে মানে পাহাৰত যোৱাৰ তেনেকুৱা মজাটো লোৱাৰ কাৰণে বনাই দিছে ধুনীয়াকৈ আৰু ইয়াতে চিলড্ৰেনবিলাক আহিলে ল'ৰা ছোৱালীবিলাক মানে আহিলে যদি আৰামছে খেলিব পাৰে ইয়াতে তাৰ বাবে ধুনীয়াকৈ মানে আৰ্টিফিচিয়েল পাহাৰ বনাই দিছে এনেকৈ মাটি জমা কৰি তো ইয়াত উঠি কিনে আপুনি দূৰলৈকে চাব পাৰিব সুন্দৰ দেখি ভিউটো ভাল আহে ইয়াৰ পৰা আৰু কোনোবা দুষ্ট চক্ৰ এয়া চাওক ইয়াতে হৰিণাটোৰ এই শিংটো পুৰা ছিঙি পেলাইছে আৰু এয়া কাজিৰঙাৰ এশিঙীয়া গড় বাক্সাৰ মুছল পৰাটো ক'ব কোনোবা এইটোৰ পেটটো ফুটাই দিছে আমাৰ অসমৰ গৌৰৱ এইটো পোৱালি আৰু ইয়াতে আপোনাৰ ল'ৰা ছোৱালীয়ে লৈ আহে যদি মানে খেলিবৰ কাৰণে বহুখিনি মানে ডাঙৰ এটা এৰিয়া লগতে আপোনাৰ খেলা ধূলা বহুত কিবা কিবি সামগ্ৰী আছে তো আৰামছে এনজয় কৰিব পাৰে এটা ফুল হলিডে হিচাপে ইয়াতে তো এয়া আছিলে আজিৰ মোৰ ভিডিঅ'টো চ' থেংক ইউ এভৰিৱান এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল